নমস্কাৰ মহলৈ নাই এয়া আমাৰ পাপা এয়া আমাৰ বছ হাই ডাৰ্লিং আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। আজি এতিয়া এফালে যাব লৈছোঁ, মানে ক'ত যাওঁ কি কথা আপোনালোকক দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক এতিয়া গৈ থাকোঁ। মায়ে মই যাম, মায়ে স্কুটি চলাব, মই উঠিম আৰু যিহেতু মই ভিডিঅ' বনাব লাগে ন, সেইকাৰণে মই নচলাওঁ আৰু। আহা এয়া মায়ে মই আহি আছোঁ, আগলৈ চোৱা। গাঁও পালোহি, মানে আমি গাঁৱলৈ আহিছিলোঁ। অলপ দেখাই আছোঁ, পাব নামঘৰটো দেখা যায়। এইটো আমাৰ গাঁৱৰ নামঘৰটো। এইখন আমাৰ ইয়াৰ স্কুলখন। মামাৰ ঘৰত আহিলোঁ, কিন্তু এনাই নাই। এতিয়া এনাইক মই আনিবলৈ আহিছোঁ, ওচৰৰ মানুহ ঘৰত আছে। যিহেতু মামাৰ ঘৰত আহিলে এনাই মেইন ন, এনাই নাথাকিলে থাকি ভাল নালাগে। সেই এতিয়া নিবলৈ আহিছোঁ। হয়নে আইতা ক'ত গ'ল? আই ক'ত গ'ল? অঁ সেইফালে গ'ল। আমি আনিব যাওঁ ন। চুমা এটা দিওঁ, চুমা এটা আৰু এটা। অঁ ই পিনে বাই বাই দিওঁ, বাই বাই। চুমা এটা দিওঁ। আই আনোগৈ ন। মোতকৈ আগে মা আহিলে এনাইক নিবলৈ। আমিও আহি আছোঁ, এনাইহঁতো আহি আছে। সৰুটো আইতা ন, ইমান ধুনীয়া চক। এখন পাহাৰখন ওলাই আছে, একদম গাঁৱৰ পৰিৱেশ আৰু। এই খোজটো মুখখন কেনেকুৱা ধুনীয়া, কটীয়াটো ধুনীয়াহে বহু ওপৰত। এয়া আমি এতিয়া আহি আছোঁ, ৰাস্তাতে লগ পাই গ'লোঁ। আহক এইক লগ নহয়, মোক ফটো মাৰি লোৱা আগে। এইক লৈ লওক। পুৰা কেনি যোৱা, কেনি যোৱা? বহিবলৈ আহিছে তাই। গান এটা গাই লোৱা আকৌ, হৰিনাম এটা। হৰিনাম ভাল আকৌ, এই হৰিনাম ভাল, হৰিনাম ভাল। পাৰত লাগিছে। ঘৰ পালোহি, আহোঁতে ভিডিঅ' কৰা নহ'ল আৰু ভাত পানী খাই আহিছোঁ। তো লগতে এনাইকো লৈ আহিছোঁ, আপোনালোকক এনাইক দেখাম। এতিয়া অলপ আগত পাইছোঁহি আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি এতিয়া অলপ বহি লৈছোঁ। তো আকৌ লগ পাই আছোঁ, ৰ'ব আপোনালোকক। ইয়া এনাই দেই, নমস্কাৰ। মহলৈ নাই এয়া আমাৰ পাপা, এয়া আমাৰ বছ। হাই ডাৰ্লিং। এয়া আজি খানা গাহৰি পাপাই বনাই আছে। ইপিনে ভাত, এইটো দালি নেকি। দেহা বেয়া। তো এতিয়া বহি আছোঁ, চব্জি বনাই আছে। চব্জি বনাই হ'লে ভাতটো খাম আৰু। আপোনালোকে মোক কমেণ্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। মই তেনেকৈ বনাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু ভিডিঅ' বনাবলৈ তেনেকৈ মই সময় নাপাওঁৱেই। মই কলেজ থাকে, মই কলেজ যাওঁগৈ, আহি ভাগৰ লাগে, শুই যাওঁ। সময় নিমিলেই ভিডিঅ' বনাবলৈ, তাৰ মাজতে সময় উলিয়াই ভিডিঅ' বনাওঁ। আপোনালোকে মৰম চেনেহ দিব, তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ মন যাব। এনেই ইমান কষ্ট কৰি থাকিবলৈও মন নাযায় আৰু মই ভিডিঅ' ফ্ৰণ্ট কেমেৰাত বনাওঁ বেছিভাগ, যাৰ কাৰণে মোৰ সোঁহাতখন বাওঁহাত হৈ যায়, বাওঁহাতখন সোঁহাত হৈ যায়। মই ফ্ৰণ্ট কেমেৰাতে বেছিভাগ বনাওঁ ভিডিঅ'।
তো সিমান ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব